আজি মোৰ মনোনয়ন পত্ৰটো দাখিল কৰা শেষ হৈ গ'ল। তো প্ৰতিদ্বন্দ্বী হিচাপে মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই তাতে, কাৰণ আপোনালোকে জানে এইটো BTC এৰিয়া, ইয়াতে নেশ্যনেল পাৰ্টিৰ কোনো কাম নাই। ইয়াতে BPF টো ৰিজনেল পাৰ্টি হয়, ৰিজনেল পাৰ্টিৰ লগত আমাৰ প্ৰতিদ্বন্দ্বী হ'ব। ৰিজনেল পাৰ্টিৰ লগত প্ৰতিদ্বন্দ্বী হ'লেও যোৱাবাৰ ইলেকশ্যনত আপোনালোকে এটা বস্তু চাইছিলে, যিটো BTC নিৰ্বাচনত ইহঁতৰ 28টা চিট পাবলৈ সক্ষম হৈছিলে। কাৰণটো আছিল ইহঁতৰ মানে কিছুমান 5টা মিছা প্ৰতিশ্ৰুতি আৰু মানে এটা গোপন মিত্ৰতা, যিটো নেকি আমাৰ মানে সময়ত ধৰিব পৰা নাছিলোঁ, যাৰ কাৰণে ইহঁতে 28টা চিট পাবলৈ সক্ষম হৈছিল। কিন্তু এই বস্তুটো আজিৰ দিনত লুকাই থকা নাই। আজিৰ দিনত এইটো জল পটপট হৈ গৈছে। ইহঁতৰ যিটো মিত্ৰতাটো, গোপন মিত্ৰতাটো আজি এলায়েন্সত আহি গৈছে। তো যিটো ভোটৰ মানে নাৱত উঠি পেলাই আগ্ৰামা মহিলাৰী BPF-ৰ মুৰব্বী ডাঙৰীয়া তেখেতে মানে এই বতৰাটো, নিৰ্বাচনী বতৰাটো যোৱাবাৰ পাৰ কৰিছিলে, এইবাৰ এইটো সম্ভৱ নহ'ব। এইবাৰ ইয়াতে কংগ্ৰেছৰ নিৰ্বাচন খেলি আছে, AIDF-ৰ নিৰ্বাচন খেলি আছে। তেখেতৰ ভোট বেংক বুলি ক'ব গ'লে আজিৰ দিনত কোনেও নাই। আৰু যিটো পাৰ্টিৰ লগত তেখেতে এলায়েন্স কৰিছে, তেখেতৰ তৃণমূল কৰ্মীৰ মাজতো বহুত অসন্তুষ্টি আছে। তেখেতে আমাৰ লগত 5 বছৰ কাম কৰিছিল, BJPৰ কৰ্মকৰ্তাসকলে আমাৰ লগত 5 বছৰ কাম কৰিছিল। আজি BPF-এ চৰকাৰ গঠন কৰাৰ পিছত এটা এক নায়কত্ববাদৰ মানে সূচনা ষ্টাৰ্ট কৰি দিছে। তেখেতৰ মানে কৰ্মীবিলাকে সা সুবিধা পোৱা নাই। আমাৰ লগত সঘনে যোগাযোগ কৰে যে যেতিয়া আমাৰ লগত চৰকাৰ আছিল তেখেতে সা সুবিধাবিলাক ভালকৈ পাইছিলে, এতিয়া এইটো পোৱা নাই। তো আল্টিমেটলি গ্ৰাছ ৰুটত BPF-ৰ একো নাই। 5টা প্ৰতিশ্ৰুতি, মিছা প্ৰতিশ্ৰুতি আপোনালোকে দেখিবলৈ পাইছিলে। মাটিৰ মিছা প্ৰতিশ্ৰুতি দিলে, তাৰপিছত 2 লাখৰ মিছা প্ৰতিশ্ৰুতি এটা দিলে, তাৰপিছত বৃদ্ধবিলাকক 10 কোটি দিম বুলি কৈছিলে, তাৰপিছত মহিলাবিলাকক পইচা দিম বুলি কৈছিলে। আজি যিবিলাক ইহঁতে স্কিম লঞ্চ কৰি আছে, ইহঁতে মানে BPF-ৰ আলহী বলহী এইবিলাকৰ মাজতে বিতৰণ কৰি আছে। গতিকে ৰাইজৰ মাজত ইমান এটা শ্বৰ্ট টাইমৰ ভিতৰত ইমান বেয়া এটা এণ্টি ইনকম্বেঞ্চি আহিছে, আমি ভাবিবই পৰা নাছিলোঁ। আমিয়ে প্ৰথমতে অলপ কিবা কৰি আছিলোঁ যে চৰকাৰ এটা গঠন হৈছে, অলপ সময় লাগিব। কিন্তু ইমান শ্বৰ্ট টাইমৰ ভিতৰত মানে পৰিয়ালবাদ, মানে এণ্টি ইনকম্বেঞ্চি, এই বস্তুবিলাকে BPF-ক মানে গ্ৰাস কৰি আছে। তো সমষ্টিত ইহঁতে যেতিয়া নিৰ্বাচনত যাব, তেখেতে ৰাইজৰ পৰা উচিত প্ৰতিটোটো পাব বুলি মই ভাবোঁ। 2 ফালৰ পৰাই পাব। এটাতো সংখ্যালঘুৰ পৰাও পাব, এটা BJP কৰ্মীবিলাকৰ পৰাও পাব।